সকলোলৈ নমস্কাৰ জনাই এই যে আপোনালোকে নাচি থকা দেখিছে এয়া এখন মোৰ ঘৰৰ নিচেই ওচৰতে বিদ্যালয় বালিপতা উচ্চ মাধ্যমিক বিদ্যালয় বহাগী বিদায় উৎসৱ উপলক্ষে ল'ৰা ছোৱালীসকলক বিহু নৃত্যৰ প্ৰতি বিহু নাচৰ প্ৰতি আকৰ্ষিত হ'বলৈ প্ৰশিক্ষণ দি থকা হৈছে মই প্ৰশিক্ষণ দি আছোঁ মোৰ লগত সহযোগ কৰি চিন্ময় আৰু অভিনাশ তেনেকৈ আমি প্ৰশিক্ষণ দি আছোঁ আপোনালোকে চাওকচোন বাৰু ভিডিঅ'টো কেনেকুৱা হৈছে কাৰণে তিনিজন ব্যক্তিক অৰ্থাৎ পৰিচালনা কৰিবৰ বাবে তিনিজন ব্যক্তিক আমন্ত্ৰণ জনাইছিলোঁ কিছু সময় পিছত আনুষ্ঠানিকতাৰ মাজেৰে তেখেতসকলকো আমি আগবঢ়াই লৈ যাম এইখিনিতে উল্লেখ কৰিছোঁ প্ৰথম শাৰীত থাকিব ষষ্ঠ মানৰ ছাত্ৰ ছাত্ৰীসকলৰ পিছত থাকিব ছাত্ৰসকল ধুনীয়া লাগিছে সুন্দৰ কেন